আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ বৰ্তমান 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। আপোনালোকে মোক বহুত মৰম দিছে, বহুতখিনি মৰম দিছে। সেইকাৰণে আপোনালোককো মই মৰম দিম বুলি ভাবিছোঁ। আপোনালোকে বেয়া নাপাব, মানে কথাটো হ'ল মই মৰম দিম বুলি ভাবিছোঁ হয়। মৰম কেনেকৈ দিলে ভাল হ'ব, কেজি ছিষ্টেম নে বস্তা ছিষ্টেম? মই ভাবিছোঁ বস্তা ছিষ্টেম দিম। কেনেকৈ দিম মানে বস্তা ছিষ্টেম দিম। তোমাৰ নাই, মোৰ ব্ৰেইনত বস্তা ছিষ্টেম দিয়াটো আইডিয়া আহিছে। আমাৰ যে ল'ৰাবিলাক মোৰ ভিডিঅ'বোৰ চাই আছে, সিহঁতক 45 বস্তা মৰম মোৰ ফালৰ পৰা দিছোঁ। আৰু যিসকল ছোৱালীয়ে এই মোৰ ভিডিঅ'টো চাই আছে, সিহঁতক 30 বস্তা মৰম দিছোঁ, গম পাইছা? আৰু যিসকল জীয়াৰী বোৱাৰী বা ডাঙৰ ডাঙৰ মানুহবিলাক আৰু সিহঁতে মোৰ ভিডিঅ'টো চাই আছে, সিহঁতক 50-60 বস্তালৈ মৰম দিছোঁ মোৰ ফালৰ পৰা, গম পাইছা? কিমান মৰম দিম আৰু মই সদায় গৈছোঁ। আগতে মোৰ ল' প্ৰেছাৰ আছিল, এতিয়া হাই প্ৰেছাৰ হৈ গৈছে। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে, সিহঁতক কৈছোঁ প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগে লগে যে ঘণ্টাটো আছে দবাই দিব। বাই, ধন্যবাদ।